Hey guys, good afternoon. Video to কৰিম কে একদম আগবেলা তো গুছিয়ে গলকে এনেকে এজন দুজন আলহীও আহিলে হেতু কাৰণে ভিডিও কৰিব নোৱাৰিলো আৰু আজি হৈছে কাতি বিহু মানে আমাৰ বাপতি নহন বিহু আজি মাজৰটো বিহু মানে কাতি বিহু কঙালী বিহু তো ঘৰতে কিছুমান প্ৰস্তুতি কৰা হৈছে বাৰু নকৰা নহয় বিহু বুলি নহলে তো কাউকা হৈ থাকিব ন এনে তুলসী তলকন সফা দফা কৰিলো ৰাতিপুৱা তাৰ পিছতে ঘৰ চৰ চাফ চিকুণ কাম বিলাকটো থাকে বিহু বুলিলে কিমানখিনি কাম থাকে আপোনালোকেতো নিশ্চয় জানে গতিকে এইখিনি কৰিলো তাৰ পিছতে আলহী আহিলে হেয়া কৈছোৱে আলহীখিনি শুশ্ৰূষা কৰি মেলিও হেয়া পঠালো তাৰ পিছতে বোলো ভিডিওটো কৰো কাৰণ বিহু বুলিটো ভিডিও নকৰাকে নহব হেতু কাৰণে ভিডিওটো স্টাৰ্ট কৰি দিছো এতিয়াৰ পৰা আৰু কি পাৰো সকলোখিনি দেখাই গৈ থাকিম আপোনালোকক মাথো চাই গৈ থাকিব ভিডিওটো আৰু ৰাতিলে অকনমান স্পেশালো হ'ব ভাতসাজ কি হয় সকলোখিনি আপোনালোকে ভিডিওটো চাই গলেহে দেখিব তাৰ পাছতে এতিয়া খাবলৈ লৈছো চাহ তো চাহৰ লগত আজি বিহু দিনাখনটো উকাকে খালে নহব তো কি খাও সকলোখিনি আপোনালোকক দেখাম তো এতিয়াৰ পৰা ভিডিওটো স্টাৰ্ট কৰি দিছো আজি বিহু ভিডিও আৰু এফালে যাবলগীয়া আছে ক'ত যাও কি কথা সকলোখিনি আপোনালোকক দেখাই দিম মাথো ভিডিওটো চাই গৈ থাকক দেই এয়া বিহু বুলি চাহকাপ খাবলৈ উলিয়াই লৈছো কাৰণ এনেকে ধৰণে প্লেটখন সদায় মানুহৰ ঘৰতে নাথাকে ন বিহু টাইমতহে এনেদৰে প্লেটখন মানে এইগিটা বস্তুৰে শুৱনি হয় আৰু তো এইখিনি আছে গুড় দিয়া পিঠা এটু চেনি দিয়া মালপোৱা খুৰমা গতে লস্কৰা আৰু বগা পিঠা নাৰিকল দিয়া লগতে মই খাম গাখীৰ চাহ তেওঁ খাব লাল চাহ তো এনেদৰে প্লেটখন সজাই লৈছো আৰু আজি এনেদৰে বিহু বুলি চাহ কাপ খাবলৈ লৈছো আৰু আপোনালোককো দেখাই দিলো তো আপোনালোকক খাইও দেখাই দিও কেনেকুৱা হৈছে একদম কোমল আৰু ধুনীয়া হৈছে টেষ্টটো বহুত ধুনীয়া খাই লওঁ চাহকাপ Hey guys, good evening আৰু এতিয়া আমি যাবলৈ ওলাইছো অকনমান এফালে ৰদলা পথাৰৰ ওচৰলে কাৰণ আপোনালোককোতো দেখাইছো ৰাস্তাটো গতিকে হেফালে অকমান যাও যেহেতুকে গুটেখনি পথাৰ আছে গতিকে তো চাকি বন্তি আজি সকলোৱে জ্বলাব তাৰ পাছতে ঘৰটো আহি পেলানি চাকি এগছি জ্বলাব লাগিব তুলসী তলত লগতে প্ৰসাদ কেইটামানো তেনেকে নিয়মটো কৰিব লাগিব যেহেতুকে আমি অসমীয়া নহয় জানো তো নিয়মটো কৰিবই লাগিব গতিকে এতিয়া পথাৰলৈ গৈ লওঁ আৰু কি কৰো সকলোখিনি আপোনালোকক দেখাই আছো মই দেখা মানুহক দেখিছে নাই দেখানো কেনেকুৱা ফূৰ্তি ফুজাবলৈ পায় অকণমান উলিয়াই আনিবলৈ পালে ভাল লাগে কাৰণ গোটেই দিনটোতো ঘৰতে সোমাই থাকে সেইটো কাৰণে অকণমান ওলাই যাবলৈ যদি পায় আৰু অকণমান মুকলি পায় আৰু সি গতিকে এতিয়াতো বহুত বেছি সন্ধিয়াই হৈ গৈছে আৰু আমিও চাকিটো জ্বলাবহি লাগিব সেইটো কাৰণে পটককে বোলো গৈ এনেই অকণমান বিহুটো চাই আহোঁগে ভাল লাগে নহয় বোলো একদম গোটেই দিনটো সোমায়ে আছো সেইটো কাৰণে অকণমান বোলো ওলাই যাওঁ তো চাই আহোঁগে আৰু আপোনালোককো দেখাই আছো আমি আহি গলো এয়া ৰদলা পথ দেখাই দিছো আপোনালোকক এইটো ৰাস্তাটো বহুতে ফটো পইণ্ট হয় বহুতে ফটো মাৰেহি আৰু আমিও আহিছো আজি কাতি বিহুকে আপোনালোকক লৈ আহিছো লগতে ফটো কপিও মাৰো বোলো এবাৰ কাতি বিহুটো এনেদৰে মোবাইলত সাঁচি থওঁ সেই বুলি আহিছো আৰু এখন ফটো ল'ম আৰু এনেদৰে আপোনালোকক দেখাই মেলি যামগে আৰু দেখিছেনে একদম দূৰ দূৰণিলৈকে কিমান পথাৰ একদম খুব বেছি ধুনীয়া অকল ৰাস্তাটো চবফালে অকল পথাৰ আৰু ইয়াতে অলপ দেৰি পিছত একদম চাকি হৈ যাব দেখিবলৈ খুব বেছি ধুনীয়া লাগিব কিন্তু আমি আহিব নোৱাৰো কাৰণ দেহা অকণমান যিহেতুকে এতিয়া কুঁৱলী পৰিছে তো দেহা মানে এনেও গা বেয়া হৈ আছে আৰু বেছি হৈ যাবগে তো সেইটো কাৰণে আমি নোৱাৰিম আৰু তেতিয়া এখন ফটো ল'ম আৰু তাৰপিছত ঘৰ যামগে আৰু আপোনালোকে চাই থাকক আপোনালোককো এই ভিউটো দেখাবলৈকে এডোখৰলৈ আহিলো আৰু তো আশা কৰিছো ভাল পাইছে বেক কৰি দেখাই দিছো আপোনালোকক এবাৰ বহুত বেছি সন্ধিয়া হৈ গৈছে বাৰু তথাপি অকণমান পোহৰ লাগিছে আৰু আমাৰ এহেঁতি দুটা এইয়া কণীও পৰিছে তো সোনকালে যাবগে লাগিব আৰু এইফালেও একদম পথাৰ অকণমান ধান গজিছে আৰু তো কালাৰটো চেঞ্জ হৈছে অকণমান ইমান বেছি ধুনীয়া লাগিছে আৰু ৰাস্তাটো এইটো একদম খুব ধুনীয়া ফটো পইণ্ট দুইফালে গছ আগলেতো আৰু বেছি ধুনীয়া বাইকত যাওঁতে মানে এনেকৈ ভিডিঅ' কৰিবলৈ নোৱাৰি বাৰু দেখাই দিছোঁ আৰু এইফালে এইটো মেইন ৰাস্তাটো মেইন ৰোডটোৰ পৰা অকণমান সোমাই আহিব লাগে খুব বেছি ধুনীয়া মানে সোনকালে ঘৰলৈ যাওঁগে কাৰণ ঘৰতো নিয়ম নীতি অকণমান কৰিব লাগিব নহয় বিহু বুলিকে সেইটো কাৰণে ঘৰলৈ এতিয়া যাওঁগে আৰু বিহু নিয়মখিনি কৰোঁগে সোনকালে সেয়াই
সকলোখিনি ৰেডি কৰি লৈছোঁ। এইফালে এয়া শলিতা, চাকি, এইটো তেল, লগতে এয়া নাৰিকল, মগু, এনেদৰে আৰু অকণমান তাৰপিছতে এইফালে এয়া এনেদৰে আৰু সকলোখিনি আগ কৰি কাতি বিহুটো আজি এনেদৰে পালন কৰিম। তুলসী মাৰ ওচৰত ধুনীয়াকৈ আগ কৰি ল'লোঁ। তাৰপিছতে এতিয়া আমিও খাম আৰু, কিন্তু খোৱাৰ আগতে মই ভগৱানৰ থাপনাটো এগছি চাকি আগবঢ়াই লৈছোঁ, কাৰণ তেওঁৰ ওচৰতো চাকি গছ নলগালে কিবা এটা মনটো মানে শুদ্ধ নালাগে, কেলৈ নাজানো। গতিকে তেওঁকো এগছ চাকি জ্বলাই দিছোঁ তেওঁৰ ওচৰতো, যাতে যিখিনি বাধা বিঘিনি আছে, যিখিনি ভুল ভ্ৰান্তি আছে, সকলোখিনি যেন তেওঁ মাৰ্জনা কৰি আগবাঢ়ি ভালকৈ যোৱাত সহায় কৰে, সেয়াই আৰু লগতে আমাৰ সংসাৰখনৰ লগতে আমাৰ যেন দেহাও ভালে কুশলে সুস্থভাৱে থাকে, সেয়াই প্ৰাৰ্থনা জনাইছোঁ তেওঁক, আৰু তেওঁ যাতে মংগল কৰে, সেয়াই আৰু। ইফালে চাওক মোৰ থাপনাখন এনেদৰে থৈছোঁ, আৰু মোৰ ভগৱানৰ ওচৰতো এনেদৰে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোখিনি মংগল কৰে আৰু আমাক যাতে কুশলে ৰাখে, সেয়াই আৰু। কৃষ্ণ। এয়া আমাৰ প্ৰসাদ ভাগ, মই অৱশ্যে খালোঁৱে, এনেদৰে সজাই দিছোঁ। আমি চিন্তাই এনেদৰে নিয়ম কৰিলোঁ আৰুনো কি কৰিম, যিখিনি জানো আৰু তেনেদৰে নিয়মখিনি পালন কৰিছোঁ। তো এবাৰলৈ এনেদৰেই মানে এইখিনি দেখিছে নহয়, ধুনীয়াকৈ সজাই মেলি একদম খাইছোঁ, আৰু এইবাৰলৈ এনেদৰেই মানে কাতি বিহুটো উদযাপন কৰিলোঁ, কাৰণ বৰ বিশেষ নাজানো, আৰু মানুহো তাকৰ কৰি দিয়া তেনেকৈ মানুহ নাই, যিখিনি কৰিছোঁ সকলোখিনি অকলেই কৰিছোঁ, আৰু যিখিনি জানিছোঁ তেনেদৰেই কৰিছোঁ, আৰু সেয়াই আৰু এনেদৰে আমি প্ৰসাদ ভাগ গ্ৰহণ কৰিলোঁ আজি কাতি বিহু বুলি কেনে, সেয়াই আৰু। আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে। এতিয়া ভাত সাজৰ কাৰণে ৰেডি কৰিব লাগিব, সন্ধিয়া কামখিনি সকলোখিনি আজৰি হ'লোঁ, মানে চাকি তাকি জ্বলোৱাৰ পৰা ধৰি সেইখিনিতো দেখালোৱে। তাৰপৰা এতিয়া দেখালোঁ সেয়া অকণমান মগু দি দিছোঁ খাবৰ কাৰণে, আৰু আমিও অকণমান খালোঁ এতিয়া। তো এতিয়া ভাতৰ যা যোগাৰ কৰিব হৈ গ'ল, সেইখিনিও কৰি লওঁ, তাৰপিছতে ভাত সাজ আজি বিহু বুলি কেনেদৰে খোৱা হয়, কিনো বনাওঁ, সকলোখিনি আপোনালোকক দেখাম দেই। আৰু এয়া আজি আমাৰ খানা ৰেডি হৈ গ'ল, এয়া ভাত, লগতে এয়া লোকেল চিকেন, খুব বেছি ধুনীয়া হৈছে কালাৰটো, আপোনালোকে দেখি নিশ্চয় গম পাইছে। লগতে এয়া মগু, অকণমান নাৰিকলো আছে, আৰু এয়া কেঁচা পিঁয়াজ, এনেদৰে আজি ভাত সাজ খাবলৈ লৈছোঁ। লগত অকণমান দাইলো আছে এনেদৰে, সেয়াই আৰু আজি বিহু বুলি ভাত সাজ আমি এনেদৰেই খালোঁ, আৰু আপোনালোকক এবাৰ এনেকৈ চাৰ্ভ কৰিও দেখাই দিছোঁ দেই, কাৰণ এনেদৰে সজাই নিদিলে কিবা থালিখন ভাল নালাগে। সেইকাৰণে যেতিয়া একদম ভাত চাত খাই বৈ ধুই পখালি আজৰি হৈহে একদম ভিডিঅ'টো কৰিছোঁ, মানে এতিয়া অকণমান ৰেষ্টটো কৰি আছোঁ, ভৰিকেইটা একদম টানি ধৰিছে, একদম বিষোৱা টাইপ লাগিছে, মানে কেলৈ এনেকুৱা লাগিছে জানো। তো সেয়াই আৰু
আজি কাতি বিহুৰ দিনটো এনেদৰে আমি চেলিব্ৰেট কৰিলোঁ আৰু সৰু সুৰাকৈ ঘৰতে হয়তো জনা নজনাৰ মাজেৰে যিখিনি জানো সেইখিনিকে কৰিবলৈ চেষ্টা কৰিলোঁ সেয়াই আৰু দেহাও ডাঙৰ হৈ আহিছে যিহেতুকে বিহুটোতো মানে কেনেকৈ আমি কোনটো বস্তু পালন কৰিব লাগে সেইটো তাকো দেখুৱাব লাগে নহয় জানো সেইবোৰে আৰু কথা তো আজি ৰাতি ভাত সাঁজ কিহে খালোঁ সেয়াটো আপোনালোকক দেখালোৱে আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু আপোনালোকৰো চাগে কাতি বিহুৰ দিনটো খুব সুন্দৰকৈ পাৰ হৈছে আৰু আজি ভিডিঅ'টো মই এনেদৰে সামৰণি মাৰিছোঁ আৰু বেলেগ তেনেকৈ আৰু দেখাবলগীয়া নাই এতিয়া অকণমান ৰেষ্ট কৰিছোঁ মোবাইলতে যি টি চাইছোঁ আৰু চাই মেলি এতিয়া তাৰপিছত শুম আৰু তো সেয়াই আজি ভিডিঅ'টো মই এনেদৰে সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাব আৰু আকৌ আহিম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই